Hey guys, মই দীপ বৰা আপোনালোকে চাই আছে মোৰ YouTube চেনেল দীপ বস ব্লগ আৰু বহুত দিন ভিডিও দিব পৰা নাই আৰু ঘৰত মানুহ নাছিলে মাহেত লখিমপুৰ ভন্টি ঘৰলৈ গৈছে আৰু মই থবলৈ গৈছিলো তাৰপিছত ঘূৰি আহিলো ঘৰত আলহীও আছিল তো ভিডিও দিব পৰা নাছিল তাৰ কাৰণে সৰি একদিন আৰু অনাগত দিনত ডেইলি ভিডিও দিবলৈ চেষ্টা কৰিম এতিয়া মই গৈ আছো লখিমপুৰ মা দেতা গৈ আছে ভন্টিৰ ঘৰলৈ আৰু তাত থবলৈ গৈ আছো আৰু যদি সম্ভৱ হয় এটা খুব সুন্দৰ ব্লগছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই ওপৰত যে দেখিছে ৰেলিং গিটাল হেপিনেদি ওপৰেদি ৰেল যায় ৰেলৰ আলি আছে আৰু যিসকলে ডিব্ৰুগড় ৰাস্তাত আহে তেখেতলোকেতো গম পায়েই হেপিনে চক সাইডেদি ৰেল যায় আজি ভিডিওটো দেখি আমি ঘৰত কি কৰিলো আৰু কেনেকৈ খাইছিলো কি খাইছিলো কোড গৈছিলো হেকিনি সকলোখিনি দেখাম চাই থাকক ভিডিওটো এনজয় কৰক আজি আমি মাংস পুৰিছো আৰু মাংস খাম কেনেদৰে লগত মিনটা আছে সকলোখিনি দেখাই আছো পাতি হাঁহৰ মাংস পুৰি থকা হৈছে আজি ৰাতি হাজত পুৰা টিপটিৰে খাব লাগিব লগত পিয়াজ জলকীয়া আদা কুটি লৈ পুৰা খোৱা হ'ব আজি আপোনালোককো দেখাই আছো বেছিকৈ লোভ নকৰিব দেই আমাৰ পেট বেয়া হ'ব আৰু এয়া মোৰ পিছফালে মিনটাই হাঁহ মাংস পুৰি আছে হাঁহ মাংস পুৰাত এক্সপাৰ্ট আমাৰ এক্সপাৰ্টে কৈছে মাংসৰ লগত পিয়াজ আদা জলকীয়া কুটি পিনি খাবলৈ বহুত মজা হেয়ে পিয়াজ জলকীয়া আদা কুটি লৈছো টেস্টি সকলোবোৰ বহি লৈছো আৰু এই পিছফালে দেখিছে মাংস বনাই আছে আৰু আমি এতিয়া সকলোখিনিয়ে বহি লৈ খাম এয়া খোৱা পৰ্ব চলি আছে আপোনালোকেও ভাগ লগাও আমাৰ লগতে চাই থাকক নেক্সট ডে বৰষুণ দি আছে দেখিছে অলপ ব্লগছ বনোৱা কথা আছিল যে বনোৱা নহ'ল আৰু আজিলৈ ব্লগছটো ইমানতে সামৰিছোঁ যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিও যদি আপোনালোকে চাবলৈ বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই